Hello and welcome back to Ongbin YouTube channel. Soboke mur Ongbin YouTube channel pora namaskar disu. Itia mane godhulio hoise. Mane moi yate Diopani Durga Mandir tu jabole chesta bicharise etia mane karon tu hetui hoy mane Diopani Durga Mandir tu mane iman dur pura manu bilak ahe. Ei karon ki hoy mane tat ki ase mane কি কাৰণ হেতু জানিবলে মই তাতে যাম আৰু এতিয়া সেইকাৰণে এতিয়া ওচৰতে আছে চাই থাকিবি আৰু আজি কিবা মোৰ বাইক পৰা আহিছে চাই লওক বাইদেউ এইটো মোৰ বাইক এতিয়া যাম আৰু না ওচৰতে আছে আৰু আজি মই আসামিজ পৰা কিবা ব্লগ কৰিম বহুত দিন হৈ গ'ল মোৰ চেনেল পৰা ভিডিঅ' অহা নাই আপলোড কৰা নাই এতিয়া মানে যাম আৰু না এইটো আহি পালে এতিয়া ক্ৰছ কৰিম গাড়ীবোৰ নাই না ঠিক আছে এইটো মেইন গেট হয় ইয়াত মানে তিনিআলি আছিলে ইয়াৰ পৰা গৈ থাকিম মই প্ৰথমবাৰ আহিছোঁ কিন্তু অকলেহে আহিছে এতিয়া গৈছে ইয়াৰ পৰা কিমান আৰু দূৰ আছে ময়ো ক'ব নোৱাৰে গৈ থাকিম বাইক পৰা অহাটো বেছি আৰাম পাইছে দেই মই কিবা ৰাতিপুৱাৰ পৰা আহিবলৈ কিবা চেষ্টা কৰিছোঁ কিন্তু আজি বৰষুণ দি আছে নহয় সেইকাৰণে নাহিলোঁ এতিয়া গধূলি আহিছে মানে অলপ বৰষুণটো ৰখিছে আৰু সেইকাৰণে ওলালে আৰু এইটো হয় নেকি নে নহয় নহ'ব পাৰে এইটো একটা মন্দিৰ হয় আজিকালি কিবা কাম কৰি কালা হৈ গ'ল কালা মানুহ হৈ গ'ল ইমান পাতলা কামটো কৰিব লাগে নহয় ধুনীয়া নহয় একো নহয় সেইকাৰণে আৰু কথাটো চাই থাকিবি আৰু কিমান দূৰ আছে ইয়াৰ পৰা গৈ থাকিম আহি পাইছে এইখন হোটেল পুলিচ বিলাক আছে আৰু এই বাইকখন ক'ত পাৰ্কিং কৰিম তাতে থৈ যাম চাগে আৰু এইটো গেটত আহি পালোঁ এতিয়া বাইকখন পাৰ্কিং কৰিব লাগে দেই Diopani Durga Temple ইয়াত আহি পালোঁ আৰু এতিয়া সোমাম আৰু দাদা ঘূৰিব পাৰে না আহি পালোঁ এতিয়া জেগাটো চাই ল'ম আৰু এতিয়া প্ৰথমবাৰ আহিছে নহয় চাই ল'ম যেতিয়া পুলিচ আছে কি হয় জানো কিবা আমৰ গছ হয় এইটো আমৰ গছ এইফালে আগত মেৰেজ হল ইয়াতে মেৰেজ হল যোন বিয়া পাতিব ইয়াতে আহিব পাৰে মেৰেজ হল আৰু
চাম আৰু কি কি আছে ইয়াতে চাম কি ঘৰ হয় ইয়া ডাঙৰ মাছ ওলাইছে চাওচোন হয়তো ইমান ডাঙৰ মাছ ইয়া ডাঙৰ মাছ ইয়া আৰু ক'ত ওলাইছে জানো ইয়া ইমান ডাঙৰ মাছ কৰিম আৰু এইটো কিবা অফিচাৰী আছে ইয়াতে কৰি থাকিম এয়া অথনি কিবা ইয়াতে মাছ ওলাইছিলে এতিয়া সোমাই গ'ল আৰু এতিয়া ভিতৰতে চাম কি আছে এইটো ফাৰ্ম আৰু গাৰ্ডেন ইয়াতে উঠিম আৰু ওপৰতে কি আছে কি নাই আৰু ক'ত যামো চাবলৈ বেছি জেগা নাই নহয় ক'ত যাম এইকেইটা চিৰিয়া কাবুতৰ ভিতৰতো যাবলৈ নিদিব নেকি জোতা চোতা পিন্ধি হেল্ল' গাইজ মই ভিতৰতে নোসোমালে কাৰণ এই কিবা কেমেৰা আৰু ভিডিঅ'বিলাক তাত বনাব নাপায় সেইকাৰণে মই আকৌ বাহিৰ আহিলোঁ হেল্ল' গাইজ এতিয়া ভিতৰৰ পৰা ওলালোঁ আৰু ভিতৰতে এইটো দোকান আৰু দোকান ভিতৰৰ পৰা আহিলোঁ আৰু কাৰণটো ভিতৰতে কেমেৰা আৰু ভিডিঅ'বোৰ কিবা বনাবলৈ নাপাৰে মানে এল'ট নহয় সেইকাৰণে মই ওলালোঁ এইফালে আৰু কিবা এটা জেগা আছে বুলি কৈছিলে কি আছে জানো মই চাবলৈ যাম এতিয়া মানে চাই থাকিবি কথাটো ভাত চাত খোৱা ইয়াতে মানে ইয়াতে পাৰ্টি কৰিব পাৰে জেগাটো অলপ ডাঙৰ আছিলে এইখন গছটো বৰ ধুনীয়া লাগিছে দেই ইয়াতে বহুত ফুৰিব মন হৈছিলে কিন্তু জেগা নাই নহয় ফুৰিবলৈ সকলোৱে ফুৰি আছে এইবিলাক পিকনিকৰ খোৱা প্লেচ হয় আপোনাৰবিলাকৰ আহিলে কোনোবা আহিলে যদি ইয়াতলৈকেও আহিবি আজি মোৰ বাইক পৰা ব্লগিং আছামিজ ব্লগিং হয় যদি থাকিলে যদি পাৰফেক্ট হ'ব পাছত হয় বহুত দিনৰ পৰা আহিবলৈ বিচাৰিছে আজি আহি পালোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে এতিয়া ভিডিঅ'টো ইমানলৈকে শেষ কৰিব মানে জেগাটো বেছি নাই চাবলৈ ফুৰিবলৈ সেইকাৰণে এতিয়া ঘৰলৈকে যাম তেতিয়ালৈকে আপোনাৰবিলাক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়া ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো নিউ ভিডিঅ' আহি থাকিব চ' ইমানেই আৰু থেংক ইউ